নমস্কাৰ মই আজি দশম শ্ৰেণীৰ যিটো ট্ৰিগোনোমেট্ৰি চেপ্টাৰ আছে মেথছৰ এই ট্ৰিগোনোমেট্ৰি চেপ্টাৰৰ প্ৰুফ কেইটামান মই আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু সেই প্ৰুফ কৰিবলৈ আমাক কেইটামান ফৰ্মুলাৰ প্ৰয়োজন হ'ব প্ৰথম ফৰ্মুলাটো হৈছে আমাৰ tan θ = sin θ by cos θ next cot θ = cos θ by sin θ তাৰপিছত আহিব আমাৰ sec θ = 1 by cos θ cosec θ = 1 by sin θ এইগিটা একে টাইপৰ ফৰ্মুলা আমাৰ এইগিটা লাগিব আৰু তাৰ লগত লাগিব আমাৰ তিনিটা ফৰ্মুলা এক্সট্ৰা sin square θ plus cos square θ = 1 next 1 plus tan square θ = sec square θ 1 plus cot square θ = cosec square θ গতিকে আমি যদি এই ফৰ্মুলা কেইটা আমি মনত ৰাখো তেতিয়াহ'লে আমি ট্ৰিগোনোমেট্ৰিৰ যিবিলাক আমাৰ প্ৰুফ আছে সেই প্ৰুফবিলাক আমি অতি সহজতে কৰিব পাৰিম গতিকে মই এইকেইটা ফৰ্মুলা প্ৰথমে লিখি দিছোঁ এইকেইটা আমাৰ ইউজ হ'ব গতিকে আমি এতিয়া নেক্সট আমি প্ৰুফবিলাক চাম প্ৰথমে মই ফৰ্মুলাটো লৈছোঁ cosec θ minus cot θ whole square = 1 minus cos θ divided by 1 plus cos θ গতিকে এইটো আমি কিদৰে প্ৰুফ কৰিব পাৰিম গতিকে প্ৰথমে মই LHS লৈছোঁ cosec θ minus cot θ whole square গতিকে ইয়াতে মই ফৰ্মুলা যিকেইটা দিছোঁ অলপ আগতে সেইকেইটা আমাৰ ইয়াতে ইউজ হ'ব গতিকে cosec θ মানে আছে আমাৰ ফৰ্মুলাৰ পৰা 1 by sin θ আৰু cot θ আহিব আমাৰ cos θ by sin θ এইটো আমাৰ cosec θ means this আৰু cot θ cos by sin গতিকে এইটো হোল স্কয়াৰ লিখিলোঁ ইয়াৰ পিছত আমাৰ দুটা sin θ ৰ পৰা লসাগু আহিব আমাৰ sin θ ওপৰত থাকিব 1 minus cos θ আৰু দুটাৰে স্কয়াৰ গতিকে তলত আহি যাব sin square θ ওপৰত আহিব 1 minus cos θ whole square গতিকে এইখিনিলৈকে আমি কৰিলোঁ এবাৰ এই sin square মানে আমি লিখিব পাৰিম 1 minus cos square θ কেনেকৈ পাৰিম যে এটা ফৰ্মুলা আছে sin square θ plus cos square θ = 1 ইয়াৰ পৰা যদি আমাক sin square লগা হয় তেতিয়াহ'লে আমি লিখিব পাৰিম 1 minus cos square আৰু ইয়াৰ পৰা আমি sin square ঠাই 1 minus cos square লিখিছোঁ আৰু ওপৰত সিমিলাৰলি এইটো থাকিব তাৰপিছত এইটো আহি যাব ফৰ্মুলা আহি যাব a square minus b square যদি আমি 1 যদি আমি 1 square লিখিব পাৰোঁ তেতিয়াহ'লে আমাৰ হৈ যাব গতিকে আমি লিখিব পাৰিম a plus b into a minus b অর্থাৎ 1 plus cos θ into 1 minus cos θ সিমিলারলি উপৰত যেটো আছে এটো হোল স্কয়ার আছে গতিকে দুবাৰ লিখিব পাৰিম 1 minus cos θ into 1 minus cos θ গতিকে ইয়াৰ পৰা আমাৰ দুটা ক্যান্সেলেশন হ'ব বাকি থাকি যাব আমাৰ 1 minus cos θ divided by 1 plus cos θ আৰু যেটো আমাৰ RHS আমাক প্ৰুফ কৰিবলৈ দিয়া হৈছে এটো আমি পাইব ৰে একেবাৰে ইজি মডেল কৰি দিছো ইয়াতে cosec θ means 1 by sin θ cot θ means cos θ by sin θ ফৰ্মুলা এটা তাৰপিছত আমাৰ LCM আহিলে ওপৰত থাকিব 1 minus cos θ আৰু ব্ৰ্যাকেট হোল স্কয়াৰ থাকিব তাৰপিছত এইটো হোল স্কয়াৰ হ'ল sin square θ হ'ল আৰু sin square means 1 minus cos square যেটো ফৰ্মুলা আছে তাৰ পৰা তাৰপিছত এইটো যদি আমি a square minus b square ফৰ্মুলা বুলি জানো আমি কাৰণ 1 আমি 1 square লিখিব পাৰো তেতে এইটো হৈ যাব a plus b into a minus b তাৰ পৰা লাষ্টৰ দুটা ক্যান্সেলেশন কৰিছো গতিকে আমাৰ RHS টো আমি পাইব এতিয়া আমি আহিছো নেক্সট প্ৰুফ এটালৈ সেকেন্ড নম্বৰ প্ৰুফটো হৈছে আমি cos θ by 1 plus sin θ plus 1 plus sin θ by cos θ = 2 sec θ ইয়াত θ ঠাইত a আছে মই θ বুলি কৈছো গতিকে একে বস্তু আমি প্ৰথমে LHS লৈছো আৰু LHS লোৱাৰ লগে আমি দেখিছো ইয়াত কোনো ধৰণৰ ফৰ্মুলা ইউজ কৰিব নোৱাৰো গতিকে প্ৰথমতে আমি ইয়াতে LCM লম গতিকে হ'ব 1 plus sin a into cos a তাৰপিছত আমাৰ ইয়াতে cos a into cos a cos square a আহিব আৰু 1 plus sin a into 1 plus sin a whole square আহিব আৰু এই যেটো
আমাৰ প্রুফ আছে এটো বহুত ইম্পর্টেন্ট প্রুফ হয় এটো এক্সাম প্রায় ভাগ আহে গতিকে তোমালোকে এটো ভালদৰে চাবা গতিকে ইয়াতে তোমালোকে তলৰ যেটো আমাৰ ঘৰ আছে ঘৰটো একদম শেষলৈকে ঢিপি যাব এটো আমি একো কৰিব নালাগে ওপৰটো কেৱল আমি ভাঙি গৈ থাকিলে গতিকে ওপৰটো এটো আহিব আমাৰ cos স্কয়াৰ a আৰু এটো আমাৰ a plus b হোল স্কয়াৰ আহিব গতিকে a স্কয়াৰ plus 2 into a into b plus b স্কয়াৰ এটো হল তাছাড়া আমি কি করিম cos স্কয়ার আর sin স্কয়ার a এই দুটো আমি ওসরত লিখিম আর এই দুটো প্লাস করে 1 হয় আমার বাকি 1 এর বর্গ 1 আর এখানে 2 into 1 2 হল sin তাহলে তলটো সেম আছে গতিকে তলটো সেম রাখিলে হল তারপর আমরা আহিব cos স্কয়ার a plus sin স্কয়ার a 1 আর 1 plus 1 আমি 2 লিখিব পারিম 2 plus 2 sin মই তো কই দিছো এটা লাইনৰ দীঘল কৰা নাই গতিকে আমাৰ 1 plus sin a আহিল আৰু ইনটু cos a তাৰপিছত আমি ইয়াতে দেখিছো যে ওপৰত যে লব আছে তাৰ পৰা আমি 2 কমন লব পাৰো গতিকে যদি আমি 2 কমন লও তেতিয়াহলে থাকি যাব আমাৰ 1 plus sin a আৰু তলত আছে আমাৰ 1 plus sin a ইনটু cos a গতিকে আমি ইয়াত দেখিছো 1 plus sin a দুটা ক্যান্সেলেশন যাব তো থাকি যাব আমার 2 by cos a আর যদি আমি একটু সিম্পলিফাই করব কি করব পারি যে 2 into 1 by cos a কি হবে পারি কারণ 2 into 1 2 হবে আর cos a যদি 1 by cos a ফর্মুলা চাও তেতিয়াহলে তোমালোকে তাত দেখা পাবা 1 by cos a sec a হয় আর মই এটো প্রথমতে তোমালোকক দি দিছো গতিকে এইটো আমাৰ RHS ওই একেবারে ইজি ভালোভাবে কই দিছো প্রথমে আমি এলসিএম লইছো ইয়াতে তারপর cos into cos স্কয়ার 1 plus sin a 1 plus sin a 1 plus sin a হোল স্কয়ার তারপর নেক্সট স্টেপত আমি কৰিছো a plus b হোল স্কয়ার ফর্মুলা তারপর sin স্কয়ার cos স্কয়ার ওচৰত আনিছো আৰু এই দুটা আমি ফর্মুলা পাইছো 1 হয় 1 plus 1 2 হ'ব তারপর 2 কমন লৈছো তারপর 1 plus sin a 1 plus sin a ক্যান্সেলেশন বাকি থাকি গ'ল 2 by cos a আৰু ইয়াক আমি এনেদৰে লিখিব পাৰিম আর 1 by cos a মানে আমি জানো ফর্মুলা sec a গতিকে ইয়াত হৈ যাব 2 sec a যেটো আমাৰ RHS গতিকে একেবাৰে ইজি আৰু এটো ভেৰি ইম্পৰ্টেন্ট হয় আমাৰ বাবে আৰু নেক্সট আমি আইছো নেক্সট এটা ফর্মুলা লৈ আমাৰ থাৰ্ড যেটো ফর্মুলা প্রুফ আছে সেইটো আমাৰ বাবে ইম্পৰ্টেন্ট হয় কিন্তু এটো অলপমান তোমালোকৰ দীঘল হ'ব প্রুফটো কিন্তু টান নহয় অলপ দীঘল হ'ব গতিকে আমি প্ৰথমে LHS টো পাতিছো tan theta by 1 minus cos theta plus cot theta by 1 minus tan theta ওরে প্রথম আমি ইয়াৰ পৰা আমি tan theta আৰু cot theta আমি ভাঙিব পাৰিম আৰু আমি পাইছো tan theta means হ'ব sin theta by cos theta আৰু cot theta হ'ব cos theta by sin theta similarly এফালে আমি ভাঙিম cot theta means cos theta by sin theta আৰু tan theta means sin theta by cos theta রেখি আমি প্রথম sin আর cos টো আমি ভাঙি দিছো ফর্মুলা আমাৰ আছে এটো গতিকে তাৰপিছত আমি তলৰ দুটা আমি এলসিএম লব পাৰিম ইয়াত আহি যাব sin theta sin into 1 sin theta minus cos theta similarly এইফালে একে হ'ব cos theta আহি যাব এলসিএম থাকি যাব আমাৰ cos theta minus sin theta কারণ আমার 1 into হৈ যায় তো এনেকুৱা বাকি ওপৰত আমি একো কৰিব নোৱাৰো গতিকে ওপৰত আমি কেনেকৈ ৰাখি থব আমি লগটো আৰু নেক্সট স্টেপ হ'ব আমাৰ কি যে আমি ডিভাইড টু ইনটু কৰি দিম গতিকে ইনটু কৰাৰ উল্টা হৈ যাব এটো sin theta by cos theta আহি গ'ল আৰু ইনটু কৰাৰ লগে লগে আমাৰ এটো এক্সচেঞ্জ হৈ যাব sin theta ওপৰত যাব তলত থাকিব sin theta minus cos theta similarly এইফালে একে হ'ব cos theta by sin theta এবারে ইনটু হলে cos theta ওপৰত যাব তলত থাকিব cos theta minus sin theta তাহলে আমি ইনটু কৰিম এটো sin into sin sin square theta হ'ব এবারে থাকি যাব cos theta sin theta minus cos theta তাহলে ইয়াতে আমাৰ হ'ব cos into cos cos square theta এটো sin theta cos theta minus sin theta আমি উপৰখিনি ইনটু আৰু তলখিনি ইনটু কৰিম
এতিয়া আমাৰ নেক্সট স্টেপ হ'ব আমি এলচিয়াম ল'ব লাগিব গতিকে এলচিয়াম কেনেদৰে লওঁ আমি চাওঁ এতিয়া আমাৰ লাষ্ট লাইনটোত আছে যে এইটো গতিকে আমি এতিয়া কি কৰিম ইয়াত আছে sin θ minus cos θ ইয়াত আছে cos θ minus sin θ অৰ্থাৎ কোনটা আছে এইটো a minus b হৈছে এইটো b minus a গতিকে আমি দুটাই সেম বনাম সেম কেনেকৈ কৰিম যে আমি ইয়াতে প্লাস অফ ঠাইত মাইনাস লম গতিকে এইখিনি আমাৰ ঠিকে দেখিল sin square θ cos θ into sin θ minus cos θ ইয়ালৈকে প্ৰবলেম নাই সেম আছে ইয়াতে আমি sin ডাল আমি মাইনাস দি দিম প্লাস অফ ঠাইত দিয়াৰ লগে লগে এই যেটো cos θ minus sin θ আছে এটো উল্টা হৈ যাব হলে কি হ'ব আমাৰ sin θ minus cos θ হৈ যাব তোমালোকে এটো মনত ৰাখিবা যে এটা যদি আমি ৰাখি প্লাস মাইনাস যদি থাকে যদি আমি তাক উল্টা কৰিবলৈ তেলে ইয়াত আমি এটা মাইনাস দিব পাৰো মাইনাস দিলে এটো উল্টা কৰি দিব পাৰো অৰ্থাৎ ক'বলৈ গ'লে ইনটু কৰিলে এটো হ'ব মাইনাস এ প্লাস এ মাইনাস মাইনাস এ মাইনাস প্লাস গতিকে এইটো আমি লিখিব পাৰো তাৰপিছত ওপৰত থাকিলে আমাৰ cos স্কয়াৰ θ তাৰপিছত আমি এইটো এলচিয়াম লম এলচিয়াম ললে cos θ আহি গ'ল ইয়াৰ পৰা আহিব sin θ আৰু দুটাৰে এই দুটা সেম আছে গতিকে এটা আমি আহি যাব sin θ minus cos θ তাৰপিছত আমাৰ নিয়ম আছে লসাগু কেনেকুৱা যে হৰেৰে হৰণ লগেৰে পূৰণ গতিকে এইটোৰে যদি আমি হৰণ কৰোঁ ইয়াত ৰৈ যাব sin θ আৰু sin into sin স্কয়াৰ হৈ যাব আমাৰ sin cube θ Similarly, এইটো হৰেৰে যদি হৰণ কৰোঁ আমাৰ হৈ যাব cos θ আৰু cos into cos স্কয়াৰ হৈ যাব আমাৰ cos cube θ গতিকে ইয়ালৈকে আমি পালোঁ তাৰপিছত মেথছৰ এটা ফৰ্মুলা আছে a cube minus b cube গতিকে তোমালোকে এইটো মনত ৰাখিবা a cube minus b cube is equal to a minus b a square plus b square plus ab গতিকে এইটো ফৰ্মুলা আমাৰ ইয়াত ইউজ হ'ব গতিকে ওপৰত হৈ যাব a cube minus b cube গতিকে a minus b তাৰপিছত আহিব a square plus b square plus ab অৰ্থাৎ sin θ into cos θ এইখিনি আমাৰ আহিব বাকি তলত যি আছে এনেকৈ থাকিব cos θ sin θ minus cos θ গতিকে ইয়াতে আমাৰ যি এইটো ৰাখি আৰু ওপৰতে এইটো ৰাখি ইনটু হৈছে গতিকে আমি কেনসেলেশন কৰিব পাৰোঁ গতিকে আমাৰ ৰৈ গ'ল sin square plus cos square আৰু এই দুটাৰ সামেশন হৈছে আমাৰ 1 আমি ফৰ্মুলা পাইছো sin square plus cos square is 1 হয় বাকি হল আমাৰ থাকিল sin θ into cos θ আৰু তলটো আমাৰ এনেকৈ থাকি গ'ল তাৰপিছত আমি এতিয়া কি কৰিব পাৰিম যে ভগ্নাংশ থাকিলে মাজত যদি প্লাস মাইনাস থাকে তেতিয়া আমি তাক দুটা পাৰ্টত লিখিব পাৰোঁ আৰু দুটা পাৰ্ট আমি কেনেকৈ লিখিব পাৰোঁ যে 1 by cos θ sin θ প্লাস উপৰত sin θ into cos θ by cos θ sin θ আৰু এইটো যদি লগ লগাই দিওঁ এইটো আমাৰ টাৰ্মে পাই যাম ওরে ইয়াত যদি আমি চাও ইয়াতে cos θ sin θ কাটা যায় 1 থাকিব আৰু এইখিনি আমি লিখিব পাৰিম 1 by cos θ means sec θ plus 1 by sin θ means cosec θ আৰু এইখিনি ক্যান্সেলেশন যায় আমাৰ থাকি যাব 1 আৰু যেটো আমাৰ RHS গতিকে এইটো অলপমান দীঘলীয়া অলপ টাফ নহয় গতিকে আমি একেবাৰে ইজি প্ৰসেস কৰিব পাৰো কেৱল তোমাকে স্টেপ বিলাক লাহে সিম্পলিফাই কৰি গৈ থাকিবা আৰু ইয়াতে কিছুমান ফৰ্মুলা ইউজ হ'ব ইয়াতে তোমাৰ a কিউব মাইনাস b কিউব হৈছে ইয়াৰে আগত a প্লাস a মাইনাস b হোল স্কয়াৰ ফৰ্মুলা ইউজ হৈছে গতিকে এনেকুৱা গতিকে আজি মই ভিডিওটো বেছি দীঘলীয়া নকৰো ইয়াতে মই তোমাক টোটালি আজি তিনিটা প্ৰুফ কৰি দিছো আৰু ইয়াৰে নেক্সট পাৰ্টত মই আৰু কৰি দিম গতিকে তোমালোকে যদি ভিডিওটো ভাল পাইছা তেন্তে লাইক শেয়াৰ কমেন্ট কৰিবা আৰু ইয়াৰ দৰে মোৰ ভিডিওবোৰ চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিবা গতিকে আজিলৈ ইমানতে এৰিছো নমস্কাৰ